হাই ফ্ৰেণ্ডছ, ৰাজ বুৱাৰী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত নিজৰাক যে ডক্টৰ তাত দেখুৱাবলৈ লৈ গৈ বহুত দেৰিলৈকে নহাৰ বাবে দেউতাকে বহুত চিন্তা কৰি থাকিব। ইফালে যে আকৌ নিজৰাক ডিভোৰ্চ দিবৰ বাবে ঘৰৰ মানুহেও ছাপোৰ্ট কৰিবলৈ লিপিকাই আইডিয়া এটা ভবাৰ কথা কৈছে। এতিয়া বাৰু নিজৰাক ডক্টৰ হতুৱাই লিপিকাৰ আইডিয়া মতে কিবা নকৰিব লগা কাম কৰি দিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে লিপিকাৰ দেউতাকৰ লগত থকা শত্ৰুতাৰ বাবে লিপিকাৰ জীৱনটোক ইয়াৰ মাজত সুমিয়াবলৈ লিপিকাৰ মাকে দেউতাকক মানা কৰিছে। এতিয়া বাৰু দেউতাকে লিপিকা আৰু জয়ন্ত দুয়োটাকে আজিৰে পৰা বিয়াৰ কথা পাহৰি যাবলৈ দিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰাজ বুৱাৰী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।